কেনে কৰা গৈছে আমাৰ এই গোবৰ্ধনা আঞ্চলিক আফচুৰ উদ্যোগত ইয়াত স্থানীয় খেলুৱৈসকলক লৈ যি ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে তেওঁলোকে দুদিনীয়া কাৰ্যসূচী হিচাপে আজি এই ভলীবল কাৰ্যসূচীৰ বা খেলৰ চূড়ান্ত খেল হৈ গ'ল। এই চূড়ান্ত খেলত কাটাজাৰ ক্লাব আৰু ডিংডং পাৰা ক্লাবে খেলত অৱতীৰ্ণ হৈছিলে। ডিংডং পাৰা ক্লাবে তেওঁলোকে খেলত বিজয়ী হৈছে। দেখা পালোঁ যে এই অঞ্চলৰ যুৱকসকলে খেলৰ প্ৰতি মানে যথেষ্ট আগ্ৰহী আছে। ভলীবল খেল, ফুটবল খেল, ক্ৰিকেট খেল, বিভিন্ন খেলত এই অঞ্চলৰ গোটেই আমাৰ বিটিআৰ অঞ্চলৰ হালবাৰী মহকুমাৰ হালবাৰী মথনগুৰি উত্তৰ অঞ্চলৰ প্ৰায়বোৰ মানে অঞ্চলত ঠাইত বা ক্লাবে বিভিন্ন খেলৰ আয়োজন কৰে মাজে সময়ে। আৰু আফচুৰ দ্বাৰা আয়োজিত এই খেলৰ জৰিয়তে এটা আমি মেছেজ দিব পাৰোঁ যে এই অঞ্চলৰ যিসকল উদীয়মান যুৱক তেওঁলোকক ক্ৰীড়াৰ প্ৰতি উৎসাহ কৰাৰ কাৰণে, ক্ৰীড়াৰ প্ৰতি মনোযোগ দিয়াৰ কাৰণে আফচুৱে যি উদ্যোগ লৈছে সঁচাকৈ বৰ উল্লেখনীয়, প্ৰশংসনীয় বিষয় এইটো। কাৰণ আমাৰ মাজত বহুত খেলুৱৈ আছে, তেওঁলোকে এনেকুৱা ধৰণৰ সুবিধা নাপায় বা খেলৰ পৰিৱেশ নাপায়। আফচুৰ যি কাৰ্যকৰ্তাসকলে, গোবৰ্ধনা আঞ্চলিক আফচুৰ কাৰ্যকৰ্তাসকলে এই পৰিৱেশৰ সৃষ্টি কৰিছে। আগন্তুক দিনত তেওঁলোকে এনেকুৱা ধৰণৰ ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যাওক। আমি বিটিআৰৰ ইএম হিচাপে আমাৰ চিফ ডাঙৰীয়াৰ লগতে আমি সকলোৱে আছোঁ। আমি ক্ৰীড়া ক্ষেত্ৰত যিমান পাৰোঁ আমাৰ চৰকাৰৰ পৰা সহযোগিতা আগবঢ়াম। আসাম বিধানসভা ইলেকশ্যন হ'বলৈ গৈ আছে, বিজেপি দল হিচাপে কিমান শক্তিশালী হ'ব পাৰিব? বিজেপি দলটো শক্তিশালী হ'ব বুলি আপোনালোকে দেখাই পাইছে। কাৰণ আজি দিল্লীতো বিজেপি চৰকাৰ, বিটিআৰতো বিজেপি গণশক্তি পৰীক্ষা পাৰ্টীৰ চৰকাৰ। আৰু আমাৰ বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত যিসকল কাৰ্যকৰ্তা আছে আৰু আমাৰ ইয়াৰ স্থানীয় যিগৰাকী বিধায়ক তেখেত আজি আমাৰ ৰাজ্যিক সভাপতি, গতিকে এই ক্ষেত্ৰত কোনো সন্দেহ নাই যে বিজেপিয়ে UPPL AGP গণসুৰক্ষা পাৰ্টীয়ে যথেষ্ট সংখ্যক আসন মানে লাভ কৰি এটি শক্তিশালী চৰকাৰ গঠন কৰিব। হাগ্ৰামা মহিলাৰ AUDF টাউন মহাজোঁট কৰি আছে, চৰকাৰ গঠন কৰিব বুলি কৈ আছে কংগ্ৰেছে। ইয়াৰ বিষয়ে আপুনি কি ক'ব? এই ক্ষেত্ৰত ক'বলগীয়া চাওক, আপোনালোকেও জানে আজি তেওঁলোকৰ মানে আসন মানে ভাগ বিতৰণলৈ ভিতৰুৱাভাৱে কণ্ডল আৰু শুনিছোঁ মই যে AUDF, AIDF, কংগ্ৰেছ, BPFৰ তেওঁলোকৰ চিট শ্বেয়াৰিং লৈ পেলাই কিছু অন্তৰ্কল হৈছে। আমাৰ কাষৰ একেবাৰে কাষৰ বৰপেটা বিধানসভা সমষ্টি আমাৰ বিটিআৰৰ কিছু পাৰ্ট পৰে, তাতে কংগ্ৰেছৰ কাৰ্যালয়ত ইতিমধ্যে তলা মাৰিছে। গতিকে BPFে যোৱা নিৰ্বাচনত যিখিনি যিহেতু তেওঁলোকৰ বিফলতা আপোনালোকে দেখিছে, আমি দেখিছোঁ। গতিকে এই ক্ষেত্ৰত BPF, UDF, কংগ্ৰেছে যিমানে তেওঁলোকে মানে একত্ৰিত নহওক কিয়, মিত্ৰজোঁট নহওক কিয়, তেওঁলোকে কেতিয়াও সফলতা পাব নোৱাৰে। বিটিআৰত বহুত নিবনুৱা সমস্যা আছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? নিবনুৱা সমস্যা ক্ষেত্ৰত চাওক, বহুত নিবনুৱা সমস্যা আছে বিটিআৰ অসম ভাৰতবৰ্ষত আমি জানো। এই ক্ষেত্ৰত আমাৰ চৰকাৰৰ পৰা কিছু আঁচনি আমি ল'বলৈ সক্ষম হ'ম। আমাৰ চৰকাৰ গঠন কৰাৰ মাত্ৰ 3 মাহ হ'ল। এই 3 মাহত আমি কিছুমান ৰিফৰ্মেশ্যন, কিছুমান এডুকেশ্যন হওক, আনএমপ্লয় হওক, এগ্ৰিকালচাৰ ছাইড হওক, কমিউনিকেশ্যনে হওক, হেল্থ হওক, বিভিন্ন ক্ষেত্ৰত আমি কিছু নতুন অনাৰ কাৰণে, কিছু চেঞ্জ অনাৰ কাৰণে প্ৰয়াস কৰি আছোঁ। সেইসমূহ আগন্তুক দিনত আপোনালোকে জানিব পাৰিব। মাত্ৰ 3 মাহ হ'ল আমি চৰকাৰ চলালোঁ। 3 মাহত আপোনালোকে গোটেই বিষয়বস্তু আমি একেবাৰে ক'ব নোৱাৰোঁ যে আমি মানে সকলো ক্ষেত্ৰত মানে সফল হৈছোঁ বা সকলো কামখিনি আমি কৰি পেলাম। 3 মাহ সময়ত আপুনি এইটো মেজাৰ কৰিব নোৱাৰে। কিমানমান আসন পাৰিব বিটিআৰত? যথেষ্ট সংখ্যক। বিজেপিতো 4টা দিছে বিটিআৰ হিচাপে, 8টাৰ ভিতৰত বাকী UPPLৰ আছে 8টা। গতিকে আমাৰ যিমানখিনি চিট আমি দিছোঁ UPPLৰ বিজেপিয়ে বিটিআৰ গোটেইখিনি আমি জিকিব পাৰিম। गबर्धना दखरा दुलाराय बर' फरायसा आफादनि बानजायनायाव गबर्धना दखरा दुलाराय बर' फरायसा आफादा साननैनि हाबाफारिजों भलिबल बुलुर बादायलायनाय हाबाफारि लादोंमोन। मैयानिफ्राय जानानै दिनै बे हाबाफारिया जोब्बाय। जोंहा दिनै फाइनालाव काटाजार आरो दिन्दांपारा गामिजों कम्पिटिसना सोलिदोंमोन। बेखौ जोङो दखरानि सिङाव थानाय जेरै एबसुआ बिथोन हरनाय बायदि, मिरु एबसुआ बिथोन हरनाय बायदि बेखौ जों दखरायाबो बुलुर बादायलायनाय हाबाफारिखौ लादोंमोन। जोङो बेवहाय जिल्ला आरो मिरुआ बिथोन हरनाय बायदि जोङो हारिमु मावबादाबो लाबाय दङ, सोलिबाय दङ हारिमु मावबादायाबो। आरो बिनि अनगायैबो जोंहा गेलेमु बुलुर बादायलायनाया दिनै जोंहा जोब्बाय। बेवहाय बिटिआरनि EM बिथां गौतम दास बिथाङा बे हाबाफारियाव बान्था राननाय हाबाफारियाव फैदोंमोन। स' दुलाराय बर' माहारिखौनो मोनसे फारफ्रोमबो बिथिङाव जे गेलेनायानो जा, खारनाय बारनायानो जा, हारिमुनि बिथिङावनो जा, जिखुनु आबाद बिथिङावनो जा मोनसे जौगानाय लाबोनो थाखाय मोनसे सिन्था धारा खालामदों। बे हिसाबै दा मोनफ्रोमबो दखरायाव जेरैहाय
हारिमुआनो जा गेलेमुआनो जा जिखुनुखौ वर्कशप सोलिबाय दं बे हिसाबै जोंबो वर्कशपखौ फाथिदों आरो बे हिसाबै दिनै जोंनिया गेलेनाय हाबाफारिया जोबनानै थांबाय स' बेवहाय जोंखौ जोंनि दख'रानि सिङाव थानाय रायजो राजा बिथांमोना जोंखौ थोजासे मदद खालामदों लोगोसे बिटिआरनि EM बिथाङाबो जोंखौ फैनानै माखासे थुलुंगा फैदों आरो इयुनावबो आसा खालामदों रायजो राजाफोरनि जोंनि दख'रा एबसुआ रायजो राजाफोरनि जों इयुनावबो जों अनसायनाय मोनबावगोन होननानै जों आसा खालामदों आरो रायजो राजा अनसायनायजोंनो इयुन समाव जों गभर्नर दख'रा दुलाराय बर' फरायसा आफादा रायजोनि गेजेराव हाबनानै सोलोंथाइनि सायाव सांग्रांथि मेल आरोबाव बिनि अनगायै गुबुन गुबुन हाबाफारिखौ लानो थाखाय जोङो थिरांथा लानाय जादों।